हेलो एवरीवन गुड आफ्टरनुन কি খবৰ আপোনালোকৰ ভালনে আশা কৰো আপোনালোক সকলোৰে খবৰ ভাল আৰু থাম্বনেইল চাইটো গম পাইছিল যে মোৰ চেনেলটোত কপিৰাইট আহি গল আৰু কেতিয়া ভবা নাছিলো যে চেনেলটোত কপিৰাইট আহি যাব বুলি এতিয়া মোৰ একাউণ্টটো চাগে বেন হৈ যাব যি কি নহওক আৰু আপোনালোকে যে ইমান সাপোৰ্ট কৰিলে ইমানখিনিলৈকে তাৰ বাবে আপোনালোকক অশেষ ধন্যবাদ যাচিছো কমিও মানে 15-20টা ভিডিঅ'ত কপিৰাইট বহিছে এতিয়ালৈকে মই 47টা ভিডিঅ' আপলোড দিছো সেই আপলোড দিয়াগিটা ভিডিঅ'তে মানে 20টা মানতে কপিৰাইট আহি গৈছে সেই কপিৰাইট গিটা কেনেকৈ আহিছে কি হৈছে আপোনালোকক মই সকলো ডিটেইলছ অলপ পিছত দেখাই আছো আৰু কপিৰাইটটো কিয় আহিছিলে বুলি যেতিয়া মানে কালি চেক কৰিলো যে কালি সন্ধিয়ামান মই যেতিয়া ইউটিউব ষ্টুডিঅ'টো মেলি পানি চাইছো যে ক'ত কিমান ভিউৱাৰ্ছ হ'ল বুলি তাৰপৰা দেখিলো যে হঠাতে কপিৰাইট বহি আছে মই আচলতে মানে দেখি পানি ভয় খাই গলোগে মাথা কিবা কাম নকৰা এনেকুৱা হৈছে ইমান কষ্টৰ পিছত কপিৰাইট আহি গলে কাৰ মন বেয়া লাগিব কওকচোন এতিয়া 2 মাহ হৈ গল চেনেলটো খোলা যেনে তেনে মনিটাইজেশ্যনৰ কাৰণে এপ্লাই কৰিব পাৰিলো হেতে সাবস্ক্ৰাইবাৰ 790 হৈছে এতিয়া ইমানখিনি হৈ যোৱাৰ পিছত চেনেলটো যদি বেন হৈ যায় কাৰ মানে দুখ নালাগিব আপোনালোকে কওকচোন আপোনালোকতো কিছুমানে এজন মোৰ ভিউৱাৰ্ছৰ ভিতৰত আপোনালোকে ইউটিউবাৰ হয় নহয় আপোনালোকৰ কিমান কষ্ট হৈছে হয় নহয় কওকচোন আপোনালোকে এতিয়া চাওকচোন যদি এনেকে হঠাতে 2 মাহৰ পিছতে চেনেল এটা বেন হৈ যায় ইমান কষ্ট কৰাৰ পিছত সকলোৰে বেয়া লাগিব আৰু মেইন কাৰণটো কি হ'ল হেয়া মানে চাওঁতে তেতিয়া ধৰা পৰিলে যে মই বেলেগৰ কিবা মিউজিক বিলাক এড কৰিছিলো মাজে মাজে আপোনালোকৰ যদি এনেকে মাজে মাজে ভিডিঅ'ত ব্লগ বিলাকত মাজে মাজে কিবা লুকৰ মিউজিক বিলাক এড কৰিছে তেতিয়া আপোনালোকে হেবিলাক অটৰাই দিব তেতিয়া নহলে মানে আপোনালোকৰ মানে কপিৰাইট ৰগাটো মানে 100% খাটাং তেতিয়া আপোনালোকৰ কপিৰাইট লাগি যাব পাৰে কিছুমান এনেকুৱা হয় যে কপিৰাইট বিলাক অটৰাব নোৱাৰি কেতিয়াবা কাটি দিবলগীয়া হয় গোটেই ভিডিঅ'টোতে মোৰ কিছুমানৰ লগোৱা আছে গান লগাই দিছো গোটেই ভিডিঅ'টোতে এ টু জেড একদম উধপা মুধলৈকে এতিয়া হেগিটা ভিডিঅ'ত কি কৰিম মই একো ক'ব পৰা নাই মিউট কৰিলে মানে কপিৰাইটটো আঁতৰে নাতৰে হেবিলাক নেজানো আৰু এতিয়া ট্ৰাই কৰি চাম কি হয় নেক্সট ভিডিঅ'ত আপোনালোকক দি যাম যে কেনেকৈ কপিৰাইটটো অঁতৰাব পাৰি চেষ্টা কৰিম আৰু তেতিয়া আপোনালোকক দেখাই যাম যে কেনেকৈ কপিৰাইট অঁতৰাই কি হয় মোৰ চেনেলকেইটা তেতিয়া সফল হ'ব পাৰো নে নোৱাৰো আৰু এতিয়া আপোনালোকক দেখাই দিওঁ কোনকেইটা ভিডিঅ'ত কপিৰাইট লাগি গ'ল প্ৰথমে ইউটিউব ষ্টুডিঅ অন কৰি লৈছো এটো হৈছে মোৰ চেনেলটো তাৰ পৰা আৰু এতিয়া ইয়াত আৰ্ণত গৈ লওঁ ইয়াত দেখিছেনে মোৰ সাবস্ক্ৰাইবাৰ 789 হৈছে আৰু ওয়াচ টাইম হৈছে 17047 তাৰ পৰা কন্টেন্টত গৈছা আৰু এইখিনি তললে চাব দেই গোটেই মানে কপিৰাইট বহি আছে এপিনে এটো ফাইনালি কম্পেক্ট পাউডাৰ বনালো তাত কপিৰাইট বহি আছে আৰু এতিয়া এটো ক্লিক কৰি চাও আৰু এটো ভিউৱাৰ্ছ হৈ আছে 614 আৰু দেখিছেনে এটো কপিৰাইট বহিছে কপিৰাইটত ক্লিক কৰাৰ পিছত ৰিভিউ ইছুত কি হয় কাৰণটো চাই লৈছো দা কন্টেন্ট আইডি ক্লেম অন your video does not affect your channel this is not a copyright strike আৰু এই অডিঅ দিয়া আছে জনমে তোমাৰ হৈৰম এই গানটো মই ইউজ কৰিছো এইপিনে সাইডত চাওকচোন বগা দাগ এটা আছে আৰু তাতে মানে গানটো ইউজ কৰিছো সেই কাৰণে কপিৰাইট দেখাই আছে বাকি একো চেনেলটোত প্ৰবলেম নহয় বাৰু ভিডিঅ পিছত দি থাকিব পাৰিম এটো ঠিক কৰিব পৰা যাব এপিনে নেল পলিশ বনালো এটোত 8000 ভিউজ আছে তাৰ পৰা এটোটো সেম একে কাৰণ চাওকচোন একে কথা মানে একেটা গানতে ইউজ কৰিছে সেই কাৰণে এটো ভিডিঅটো আহিছে তাৰ পৰা আৰু তললে আছে এটো ভিডিঅ তাৰ পৰা বিহু মেলাৰ শেষৰ দিনাৰ ব্লগ এই ভিডিঅটোত 641টা ভিউৱাৰ্ছ আছে তাৰ পৰা এটোটো কপিৰাইট আহিছে সেম একে কাৰণ মানে গান বিলাক ইউজ কৰিছো সেই কাৰণে ইয়াত বহুত দখ গান ইউজ কৰিছো তই শুনিছনে নাই গানটো ইউজ কৰিছো সেই কাৰণে কপিৰাইট আহি গল এইবিলাক ঠিক কৰিব পৰা যাব পাৰো চেনেলটোত একো এফেক্ট নপৰে তাৰ পৰা ইয়াত আকৌ দুটা গান ইউজ কৰিছো হেৱালি ইউজ কৰিছো তাৰ পৰা ঝংকাৰ মানে দুটা গান ইউজ কৰিছো সেই কাৰণে ইয়াত কপিৰাইট আহিছে ৰুম আহকচোন ৰুমটো কেনেকৈ সজালো হেতুত আৰু এটা দেখিলে কমিও 10-15টা ভিডিঅ'ত কপিৰাইট বহিছে আৰু ইয়াৰ বেলেগ কিবা সলিউশন আছে নেকি আপোনালোকে কমেন্ট কৰি দিব আৰু আপোনালোকৰো এনেকে চেনেলত কপিৰাইট বহিছে নেকি হেতু আপোনালোকে কব আৰু আপোনালোকে মোৰ দৰে মানে বেলেগৰ গানবোৰ এড নকৰিব ভিডিঅ'ত মই ব্লগ বিলাকত মাজে মাজে এড কৰি দিছো তাৰ কাৰণে বহুত এটা পস্তাবলগীয়া হৈছে কমে মানে এতিয়ালৈকে মই 47টা ভিডিঅ' আপলোড দিছো আৰু শৰ্ট কমেও 15টা মান আছে আৰু বাকি কিটা ব্লগ আছে সেই ব্লগ গিটাতে আহিছে কপিৰাইট গিটা আহিছে তাৰ পৰা আকৌ শৰ্টটো আহিছে আপোনালোকে দেখিলে
আপোনালোকৰো তেনেকুৱা আহা চান্স থাকিব পাৰে যদিহে আপোনালোকে বেলেগৰ মিউজিক ইউজ কৰিছে তেন্তে আপোনালোকৰ কপিৰেট আহাটো খাটাং এতিয়া মোৰ চেনেলটো খোলাৰ 2 মাহ হৈছে 2 মাহতে কপিৰেট আহি গ'ল মই আচলতে কিবা হৈ গৈছিলো কালি যেতিয়া দেখিলো যে কপিৰেট আহিছে যেতিয়া মানে মই ইউটিউব ষ্টুডিঅ খুলি পানি চেক কৰি আছো যে ভিউৱাৰ্ছ ক'ত কিমান হ'ল ভিউৱাৰ্ছটো মোৰ ভাগে একেবাৰে কম দেখিছে আপোনালোকে ক'বাত 2000 ক'বাত 3000 ক'বাত 8000 এতিয়া মেইন ডাঙৰ কথাটো যে 8000 ভিউৱাৰ্ছ থকা ভিডিঅ' এটাতে মানে ব্লগ এটাতে কপিৰেট আহিছে আৰু নেক্সট ভিডিঅ'ত আপোনালোকক দি যাম কেনেকে কি হ'ব মানে কি কৰিব পাৰো চাই ল'ম আৰু কপিৰেট কেনেবাকে আঁতৰাব পাৰো নেকি সেয়া আপোনালোকক জনাই যাম আৰু যদি আপোনালোকৰ এনেদৰে কপিৰেট লাগিছে তেন্তে আপোনালোকে মোক কমেণ্ট এটা কৰি ক'ব পিছত আজি মানে ভিডিঅ'টো বনাবলৈ একেবাৰে মুড নাছিলে ইমান কষ্ট কৰাৰ পিছত চাওকচোন যদি কপিৰেট লাগি গ'ল আকৌনো কাৰ ইউটিউবৰ ভিডিঅ'ত ঢালিবলৈ মন যাব কাৰ কষ্ট কৰিবলৈ মন যাব যি কি নহওক কষ্টৰ ফল সফল হ'বই এতিয়া এনেকে কষ্ট কৰি থাকো কিজানি কেনেবাকে সলিউশন ওলাই নেক্সট আকৌ আপোনালোকৰ যদি এনেকে কপিৰেট লাগিছে কমেণ্ট এটা কিন্তু নকৰাকে নাথাকিব আৰু আপোনালোকে বেলেগৰ গান যে মাজত একেবাৰে এড নকৰিব নহলে কপিৰেটটো লগাটো লাগিবই আৰু কিছুমান ভিডিঅ'ত এনেকুৱা হ'ব যে সেই ভিডিঅ'টো ৰিপ্লেচ কৰিব নোৱাৰিব আপোনালোকে সেই কোনো উপায় নাথাকিব আৰু আজি ভিডিঅ'টো মানে ইমানে আছিলে কাইলৈ পুনৰ লগ পাই আছো তেন্তে আজিলৈ বাই